শিক্ষণৰ প্ৰক্ৰিয়াক উন্নত কৰাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰক জনা যায় ICT অৰ্থাৎ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি শিক্ষা বিজ্ঞানে অধ্যয়ন কৰে শিক্ষণ পদ্ধতি শিশুৰ বৃদ্ধি আৰু বিকাশ অধ্যয়ন কৰাৰ সৰ্বোত্তম পদ্ধতি হ'ল বিকাশাত্মক মনোবিজ্ঞান প্ৰাক প্ৰাথমিক স্তৰত লিখনৰ লগে লগে উচ্চ স্তৰত পঠনক গুৰুত্ব দিয়া হয় এই প্ৰক্ৰিয়াত শিক্ষণৰ কোনটো পদ্ধতি ব্যৱহাৰ হৈছে ইয়াত অনুকৰণ পদ্ধতি ব্যৱহাৰ হৈছে জন ডিউৰ মতে স্কুল এটি সামাজিক প্ৰতিষ্ঠান আৰু শিক্ষা এক সামাজিক প্ৰক্ৰিয়া মানুহৰ বয়স বঢ়াৰ লগে লগে শিক্ষণৰ তীব্ৰতা হ্ৰাস পায় কল্প পদ্ধতি কোনটো দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত প্ৰয়োগবাদ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত জন ডিউৰ মতে বিদ্যালয় শিক্ষাৰ্থীক প্ৰস্তুত কৰিব লাগে বৰ্তমান জীৱনৰ বাবে সহ পাঠ্যক্ৰমৰ কাৰ্যসূচী সমূহ বিশেষকৈ জড়িত শিক্ষাৰ্থীৰ সৰ্বোত্তম বিকাশৰ ক্ষেত্ৰত PSRN সূচায় সমস্যা সমাধান যুক্তি আৰু গাণিতিক জ্ঞান PSRN অৰ্থাৎ প্ৰব্লেম সলভিং ৰিজনিং এণ্ড নিউমাৰেচি